Hello viewers, welcome to YouTube channel Startup Block. মই সুজন আজি মই দেখুৱাম যে আপুনি কেনেকৈ নিজৰ ল্যাপটপ কম্পিউটাৰ বা মোবাইলতে ঘৰত বহিয়ে অনলাইনত কাষ্ট সাৰ্টিফিকেটৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। প্ৰথমতে আপোনাৰ অনলাইন ই-ডিস্ট্ৰিক্ট এমটনৰ যেটো পোৰ্টেল হয় পোৰ্টেল আহিব লাগিব, যাৰ লিংক ডেসক্ৰিপচন দি আছে, আপুনি ক্লিক কৰি আহিব। দেন ই-গভৰ্নেন্স সাৰ্ভিসত ক্লিক কৰিব। তাৰপৰত ইয়াত আপুনি আপোনাৰ ইমেইল আইডি আৰু ই-ডিস্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেচন কৰোতে যেটো স্ক্ৰীন নেম দিছিলে স্ক্ৰীন নেমটো দি লগইন কৰিব। কেনেকৈ ই-ডিস্ট্ৰিক্টত ৰেজিষ্টাৰ কৰিব লাগে তাৰ ভিডিও আমি আগতে বনাই দিছিলো ইনকাম সাৰ্টিফিকেটৰ সৈতে, সো আপুনি চাব পাৰে। হেতু লগইন কৰিব। লগইন হওঁতে হোৱাৰ এনেকুৱা এটা ইন্টাৰফেস দেখা পাব। ইয়া সিলেক্ট কৰি আপুনি ক্লিক কৰি আপুনি ইয়াত সাৰ্চ কৰিব কাষ্ট সাৰ্টিফিকেট, দেন গো ই বাটন ক্লিক কৰিব। দেন ইয়াত আছে অনলাইন, ইয়াত ক্লিক কৰিব। ইয়াত সাবমিট অনলাইন, ইয়াত ক্লিক কৰিব। নতুন পেজ এখন খোল খাব। সো এটো কাষ্ট সাৰ্টিফিকেট কাৰণে অনলাইন এপ্লিকেশন ফৰ্ম। ইয়াত ল্যাঙ্গুৱেজ অফ দা সাৰ্টিফিকেট ইংলিশ, ইয়াত আপুনি এছামিজ, বেংগলী বা বড়ো সিলেক্ট কৰিব। তাৰপৰত এপ্লিকেশন ফৰ কোনটো কাষ্টৰ কাৰণে এপ্লাই কৰিছে, সাপোজ এবিসি ওবিসি, তো ওবিসি সিলেক্ট কৰিব। ইয়াত এপ্লিকেশনৰ নাম, যদি আপোনাৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে আপোনাৰ নাম দিব। তো ইয়াত আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব। আপোনাৰ মোবাইল নাম্বাৰ দিব, মানে মোবাইল নম্বৰটো দিয়া উদ্দেশ্য এইটো হ'ল যে যিকোনো মানে নটিফিকেশন এই মোবাইল নম্বৰতে যাব এই এপ্লিকেশন সম্বন্ধীয়। তেতিয়া আপোনাৰ পান কাৰ্ড থাকিলে দিব, নিদিলেও একো নহব কাৰণ এটো কম্পালসৰি নহয়। ইমেইল আইডি দিলে দিব পাৰিব। এপিক নাম্বাৰ তুমি আপোনাৰ ভোটাৰ কাৰ্ড যদি থাকিলে ইয়াৰ নাম্বাৰটো দি দিব, কম্পালসৰি নহয়। আপোনাৰ ডেট অফ বাৰ্থ ইয়াত দিব। আপোনাৰ কাষ্ট, আপুনি কোনটো কাষ্টৰ বিলং কৰে, আহোম, বড়িয়া, বাৰৈ আদি ইত্যাদি, মানে যেটো কাষ্টৰ বিলং কৰে সেই কাষ্টটো ইয়াত সিলেক্ট কৰি ল'ব। তাৰপৰত ফাদাৰ্ছৰ নাম দুই দেউতাকৰ নাম দিব। ইয়াত আপোনাৰ মাকৰ নাম। দেন নেক্সট পেজত ঠিকনা সম্বন্ধীয় ইয়াত আপোনাৰ এড্ৰেছ লাইন 1 2 এটো কম্পালসৰি নহয়, দিলেও দিব পাৰে নিদিলেও মানে একো নহব। সো ইয়াত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। ইয়াত মহকুমা, সাৰ্কল অফিস মানে চক্ৰ যেটো মানে অফিস কয় হেতু মৌজা সিলেক্ট কৰিব। আপোনাৰ গাঁও ইয়াত সিলেক্ট কৰিব। পুলিশ স্টেশন, থানা, পোস্ট অফিস সিলেক্ট কৰলে অটোমেটিক আপোনাৰ পিন নম্বৰ আহি যাব। যেন আপোনাৰ কি ডকুমেন্ট লাগিব, ডকুমেন্ট বুলি ক'লে প্ৰথমতে আপোনাৰ মানে ফটো লাগিব। ইয়াত সো ডকুমেন্টৰ ভিতৰত হ'ব জন্মৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড দিব পাৰিব, পান কাৰ্ড হ'ব, আপোনাৰ ক্লাস 10ৰ যেটো এডমিট কাৰ্ড হয় মেট্ৰিকৰ সেই এডমিট কাৰ্ড দিলে হৈ যাব, মানে বাৰ্থ ডেট অফ বাৰ্থৰ প্ৰুফ হিচাপে। দেন আপোনাৰ দিব লাগিব আপুনি বসবাসৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড দিব পাৰিব, ৰেশন কাৰ্ড আপোনাৰ দিলে হ'ব। যদি আপোনাৰ কোনো ৰেশন কাৰ্ড নাই সো আপোনাৰ পিতৃ বা মাতৃ দিলে হ'ব, ইলেক্ট্ৰিচিটি বিল দিলে হ'ব। তাৰপাছত কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ, আপোনাৰ দেউতাকৰ ইয়াত কাষ্ট সাৰ্টিফিকেট দিব লাগিব। যদি আপোনাৰ দেউতাকৰ নাই, আপোনাৰ ফ্যামিলিৰ ভিতৰত কোনোবা এজনে ডাইৰেক্ট আপোনাৰ ভাই ভনী তেনেকুৱা থাকিলে দিব পাৰিব, অথবা নাথাকিলে ভাই ভনী বা আপোনাৰ পৰিয়ালত নাই তো আৰু এটা অপচন দিছে ৰাজ্য চৰকাৰৰ জাননী যোগে স্বীকৃতিপ্ৰাপ্ত জাতি জনগোষ্ঠীৰ সংগঠনৰ সন্মতি পত্ৰ দিব লাগিব। এনি আদাৰ ডকুমেন্ট, যদি আপুনি আপোনাৰ নাম চেঞ্জ কৰিব বিচাৰিছে বা কিবা ভুল আছে হেতু চেঞ্জ কৰিব বিচাৰিছে, এ আপোনাৰ এক্সিস্টিং মানে আগৰ যেটো কাষ্ট সাৰ্টিফিকেট আছে হেতু আপুনি দিব লাগিব। আপলোড স্ক্যান কপি অফ দা এপ্লিকেশন ফৰ্ম, এই এপ্লিকেশন ফৰ্মটোৰ লিংক আমি ডেসক্ৰিপচন দি দিছো। আপুনি লিংকত ক্লিক কৰি ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই হেতু মেনুৱেলি আপুনি ফিল আপ কৰিব লাগিব। কি ফিল আপ কৰিব লাগিব, ইয়াত আমি যেনেকৈ ফিল আপ কৰিলো এই গোটেইটো সেই এপ্লিকেশন ফৰ্মটো তেনেকুৱা থাকিব, হেতু ফিল আপ কৰি আপুনি ইয়াত আপলোড কৰিব লাগিব। আপুনি কিমান পেজ প্ৰিন্ট কৰিলে ইয়াত আপুনি ভৰাব লাগিব, কিমান স্ক্যান কৰিলে ইয়াত এন্টাৰ কৰিব লাগিব। যেনে ইয়াত ক্যাপচা ফিল আপ কৰিব, এই ক্যাপচাটো এন্টাৰ কৰিব। তাৰপৰত ইয়াত যেটো মানে সিলেক্টৰ অপচন আছে হেতু সিলেক্ট কৰি এটো ভালকে বহি ইয়াত প্ৰিভিউ কৰি গুটেই চাই ল'ব। ঠিকে থাকিলে সাবমিট কৰি দিব। তাৰপৰত আপোনাৰ পেমেন্ট কৰাৰ অপচন থাকিব, পেমেন্ট কৰি দিলে এটা ৰিসিপ্ট পাই যাব।
সো ৰিচিপ্টত আপোনাৰ এটা ৰেফাৰেঞ্চ নাম্বাৰ থাকিব সেই ৰেফাৰেঞ্চ নাম্বাৰে আপুনি আপোনাৰ এপ্লিকেশ্যনটো ট্ৰেক কৰিব পাৰিব এইদৰে আপুনি আপোনাৰ ঘৰত বহিয়ে কাষ্ট সাৰ্টিফিকেট কাৰণে এপ্লাই কৰিব পাৰিব যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ জয় হিন্দ জয় অসম